হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই। মই গৈছিলোঁ মাৰ ঘৰলৈ বুলি ৰাস চাবৰ কাৰণে বোকাখাত নাপাওঁতেই পাই বাৰু পুৰাবাৰীত। এয়া মোৰ নব আৰু খুৰা ল'ৰাক জোকাই আছে। খুৰা ল'ৰাই লৈছিলে বিষ্ণুৰ ভাওটো, মানে বিষ্ণুৰ ৰূপত ওলাইছিলে। তাতে পাই গ'লোঁ আকাশ ভাই আমাৰ ঘৰৰ পিছখন গাঁৱৰ পৰাই তেওঁ বিয়া কৰাইছে। সেয়েহে আমাৰ খুৰাৰ ল'ৰাটোৰ লগত মানে সি খুবেই ভাল বন্ধু। সেয়েহে গ'ল আৰু গৈ লৈ পেলাই কোনো ধৰণৰ বদভম নথকা ল'ৰাটি বৰ ভাল লাগিলে কথা পাতি, ওচৰত লগ পাইও ভাল লাগিলে বাৰু। মানে ইমান ধুনীয়াকৈ ব্লগবোৰ বনায়, সেয়েহে ফটো উঠিবলৈ মন গ'ল। তাৰে লগত ফটো কেইকপিমান খাচি ৰাখিলোঁ, সেয়া বাৰু আপোনালোকক পিছত দি আছোঁ। আৰু মাৰ ঘৰলৈ গৈ যদি ৰাসৰ মঞ্চখন এৰি থৈ আহোঁ কেনেকুৱা হ'ব? বিনা মেকআপতে গোপীৰ মাজত সোমাই গৈ একপাক নাচি থৈ আহিলোঁ। লগতে আমাৰ খুৰীগৰাকী, যোনজন ল'ৰাই বিষ্ণু লৈছিলে তেওঁৰ মাক। সেয়েহে দুয়োগৰাকী গোট খাই আহিলে। দেখিছেনে মুখৰ এইফালে, মানে ভিডিঅ'টো ইমান ঠিক নহ'লে, কাৰণ সন্মুখৰ পৰা কৰা ভিডিঅ'টো আৰু কাষৰ পৰা কৰা ভিডিঅ'টোৰ মাজত পাৰ্থক্যটো থাকিবই দিয়কচোন। মানে কৰিব লাগিছিলে আগফালৰ পৰা, কৰিলে ওচৰৰ পৰা আমাৰ নবৈ। যিহেতু কেমেৰা ধৰি দিয়া মানুহ তেনেকৈ নাই, বৌজনীয়ে নিজৰ মোবাইলত ধৰি ৰাখিছিলে, মই আকৌ ভিডিঅ'টো লৈ ল'লোঁ। ইমান গোপী মানে নাচিবলৈ আগত পিছত এনেকৈ দিগদাৰী হয়। আৰু কি ক'ব, এতিয়াৰ মানে গোপী এটিটিউডেই বেলেগ আৰু দেই। আমাৰলৈকে নহয় কিন্তু দেই, হ'লেও খোলৰ চেও আৰু ঢোলৰ চেও শুনিলে ৰৈ থাকিব নোৱাৰা মইজনীয়ে। সেয়েহে এপাক নাচি থৈ আহিলোঁ বিনা মেকআপতে। গোটেইবোৰে সাজি কাচি ওলাইছে, মই আৰু চাবলৈ যোৱাহে, তেনেকৈ সোমাই দিলে। এয়া এগৰাকী মোৰ ভণ্টিয়ে হয় বাৰু, ওচৰৰে। সেয়েহে তাইও তেনেকৈ ৰ'ব নোৱাৰিলে, দিলে সোমাই। এইগৰাকীয়ে আকৌ সাজি কাচি ল'লে, হ'লেও আমাতকৈ মানে আমাৰ বায়ে হয় বাৰু, গাঁৱৰে। সেয়েহে সৰু ছোৱালীৰ লগত নাচিবলৈ বেয়াও লাগিছে, হ'লেও মানে সেই চখখন আছে যেন নচাৰ, এপাক নাচি দিলোঁ। বৰ বেছি নানাচিলোঁ বাৰু। এয়া দেখিছেনে, মই ফুলৰ শব্দ শুনিলে ৰ'ব নোৱাৰা মই যেন আৰু এপাক দিলোঁ নাচি। কেনেকুৱা হৈছে জনাবচোন। মানে নাচি থকা মানুহে তেনেকৈ খোল আৰু ঢোলৰ শব্দ শুনিলে ৰ'বই নোৱাৰে, নহয়নে বাৰু? আৰু ননচাবোৰে বাৰু এইটো বুজি নাপায়। আৰু নাচি থকা কিছুমানৰ